Hello everyone, welcome back to Nikki and Miduki Life. So guys, আজি বহুত দিন মূৰত vlog start কৰিছোঁ। মানে বহুত দিন vlog বনোৱাই নাছিলোঁ। কিবা মন চনো মানে ভাল লগা নাছিলে কাৰণে বনোৱা নাছিলোঁ আৰু। তাৰপাছত আজি ভাবিলোঁ কিবাটো বনাব লাগিব। সেইকাৰণে ভাবিলোঁ vlogটো মই আজি এটা কিবা sweet dishৰে কৰোঁ। মানে অকমান মিঠা খাবৰ কাৰণে craving হৈ আছিল। সেইকাৰণে ভাবিলোঁ কিবা এটা মিঠা বনাওঁ। আজি ভাবিলোঁ আপোনালোকক মই পিঠাগুড়িৰে কিবা এটা মিঠা ৰেচিপি বনাই দেখাম। So let's start the video. 3, 2, 1. तो guys पहले मैं लूँगी थोड़ा सा भाजा पिठागुड़ी। ये मम्मी ने भाज के रखा है। फिर गाइस मैं डाल दूँगी नमक। फिर अच्छी तरह मिक्स कर दूँगी। गाइस बेया नापाब माजे माजे मैं माने অসমীয়া কওঁতে কওঁতে হিন্দী কৈ পাওঁ। মিক্স কৰি লওঁ গাইস। তাৰপাছত এতিয়া মই দিম পানী। पूरा गाइस एकदम आटा मारा निচিনাকে মঠিবই লাগিব যাতে আমি পিঠাগুড়িখিনিৰ শেপ দিব পাৰো। মোৰ এখিনি হৈ গল আৰু মই লৈ লৈছো অকমান গুড় আৰু এখন প্লেট লৈ লৈছো। এতিয়া মই স্টাৰ্ট কৰো। যে টুকাও লগাইছো গাইস চাওক। বিহু আহিলে ন, ইটো ডিশ আপোনালোকে বিহুটো খাব পাৰিব। তাৰপাছত এইটো আমি এনেকৈ বন্ধ কৰি দিম। এনেকৈ হৈছে অকমান অকমান ফাটিছে, ফাটিব দিয়ক, তেতিয়াহে মানে এইটো ভালদৰে সিজিব ভিতৰত।
तो गाइस मेरे ये सुंदर सुंदर क्यूट क्यूट लड्डू हो गए हैं। लड्डू मतलब ये मैंने थोड़ा सा लड्डू का शेप दे के थोड़ा सा थक कर दिया है। এতিয়া মই এটা কুকাৰত ধুনীয়াকৈ সিজিবলৈ দিম। তাৰপাছত সিজাৰ পাছত আপোনালোকক দেখুৱাই আছোঁ। তো গাইছ কুকাৰটোত দি দিলোঁ পানী। তাৰপাছত এতিয়া মই দিম বাতিটো এনেকৈ, আৰু বাতিটোৰ ওপৰত দিম এই প্লেটখনত মানে এই লাড়ুকেইটা। তো গাইছ এতিয়া মই কুকাৰত দি দিছোঁ লাড়ুকেইটা। এতিয়া মই এইখিনি সিজিব দিম। A few moments later. গাইছ ৰেডি হৈ গ'ল আমাৰ লাড়ু। চাওঁ এতিয়া কেনেকুৱা হৈছে। ৱাও, লুক এট দ্য কালাৰ। এতিয়া মই ওলাই আপোনালোকক দেখুৱাই আছোঁ ধুনীয়াকৈ। তো গাইছ ৰেচিপিটো তো আপোনালোকে দেখা পালেই, বেছি টেষ্টি হৈছিলে। মই এতিয়া খাই আছোঁ। তাৰপাছত আপোনালোকে বিহুত এনেদৰে ট্ৰাই কৰিব পাৰে, বহুত বেছি টেষ্টি হয় আৰু চুইট ডিছ হিচাপেও ট্ৰাই কৰিব পাৰে। চ' ভিডিঅ'টো ইমানেই আছিলে। ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিব, আৰু ৰেচিপিটো ট্ৰাই কৰিলে নিশ্চয় জনাব। আজিৰ কাৰণে বাই বাই।